বন্ধুসকল, আজি আমাৰ কইন টিভিৰ সমূহ দৰ্শক দেখিব পাই আছে। আজি 8টা অনুষ্ঠানৰ আমাৰ জনপ্ৰিয় অভিনেতা ধ্ৰুৱজ্যোতি শৰ্মা আৰু ৰূপে পি পংকজ পাঠক উপস্থিত হ'বহি। খন্তেক সময়ৰ পিছতে আপোনালোকে দেখিব 8টা অনুষ্ঠানৰ আমাৰ আজি আমাৰ টপিকটো হৈছে আমাৰ ছোৱালী কেনেকৈ পতাব লাগে। ছোৱালী কেনেকৈ পতাব লাগে তাৰ কিছু এডভাইচ দিব তেওঁলোকে। কেনেধৰণে পতালে ছোৱালী পতিব তাৰ বিষয়ে সবিশেষ জনাব আমাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু পি ৰূপে পংকজ পাঠকে। হয়, আপোনালোকে বেছি দেৰি নকৰোঁ, মই এতিয়া 8টা অনুষ্ঠান আমি আগবাঢ়োঁ। হয়, ধ্ৰুৱজ্যোতি শৰ্মা, আপোনাৰ আজি যে ছোৱালী পতাব কেনেকৈ লাগে, ছোৱালী কেনেধৰণে পতালে ছোৱালী পতিব তাৰ বিষয়ে সবিশেষ জনাব আজি 8টা অনুষ্ঠানৰ এক বিশেষ অনুষ্ঠানটিত। হয়, নমস্কাৰ। ছোৱালী পতাবলৈ কেইটামান দৰকাৰী গুণ, তাৰমানে দুটামান দৰকাৰী গুণ দৰকাৰ হয়। এটা ছোৱালী পতাবলৈ হ'লে এজনী ছোৱালীক দেখিলা, তুমি আজি চিনাকি হ'লা, তেখেতৰ আগত তুমি ভাল ইমপ্ৰেশ্যন দিব পাৰিব লাগিব। ছোৱালীজনীৰ আগত ইমপ্ৰেশ্যনটো তোমাৰ ভাল হ'ব লাগিব। তুমি ভদ্ৰ হ'ব লাগিব। ছোৱালীজনী ভদ্ৰ, নম্ৰ, তাৰমানে দেখাটো ভাল হ'ব লাগিব। তুমি অলপ ধনী তোমাৰ পকেটতো বেলেঞ্চ থাকিব লাগিব। হয়, সেইকেইটা তোমাৰ থাকিলে ছোৱালী পতাবলৈ তোমাৰ সহজ হয়। আৰু এজন মই ব্যক্তিৰ ওচৰলৈ যাব ওলাইছোঁ, আমাৰ পি পংকজ পাঠক ওৰফে লৈ ওচৰলৈ যাব ওলাইছোঁ। হয়, আপুনি কি ক'ব? হয়, আপোনাৰ কুৱেশ্যনটো কি আছিলে? ছোৱালী কেনেধৰণে পতালে ছোৱালী পতিব? ছোৱালী কেনেধৰণে আমি পতাব পাৰোঁ? হয়, এই ক্ষেত্ৰত মই নিশ্চয় কিছুমান মত ব্যক্ত কৰিম। আপুনি দেখিলেই যে ধ্ৰুৱজ্যোতিয়ে কি ধৰণে পতাব লাগে বুলি আমাক বিভিন্ন পৰামৰ্শ দিলে। হয়, এতিয়া কিন্তু মই এই ক্ষেত্ৰত তাৰ সম্পূৰ্ণ অপজিট। আচলতে ছোৱালী পতাবলৈ হ'লে আমাক কুকুৰ বনিব লাগিব। এইটো হাঁহিবলগীয়া একো নাই, কথাটো কোৱাতে মোৰো হাঁহি ওলাইছে। কিন্তু বাস্তৱ যিখন ভাৰ্চুৱেল পৃথিৱী আছে, হয়, সেইখনত ছোৱালী এজনী পতাব হ'লে প্ৰথমতে ল'ৰাবিলাকক কুকুৰ বনিব লাগিব। কুকুৰ যিটো মই এনিমেল কুকুৰটোৰ কথা কোৱা নাই। নিগেটিভ ৱেত কোৱা নাই, এইটো পজিটিভ ৱেত আপোনালোকে ধৰিব লাগিব। কুকুৰ এইকাৰণে কৈছোঁ যে ছোৱালীয়ে এজন ল'ৰাৰ কিছুমান গুণ বিচাৰে। হয়, যেনে ছোৱালীজনীয়ে সদায় বিচাৰিব যে তাৰ বিহেভজন সদায় তাৰ কথা শুনক, তাৰ প্ৰতি কাম কৰক। সি যোনবিলাক কথা কয় সেইবিলাক মানি চলিব লাগিব। তাৰপিছত ছোৱালীৰ কিছুমান এইটো কি কয় ডিমাণ্ড থাকে, সেইবিলাক যাতে পূৰণ কৰে ল'ৰাজনে। সেইকাৰণে মই কুকুৰ বনিব লাগিব বুলি কৈছোঁ। আৰু পোনপ্ৰথম অৱস্থাত ছোৱালী এজনী পতাবলৈ হ'লে তোমাৰ লাজটো নাথাকিব লাগিব। তাৰপিছত কনফিডেণ্ট থাকিব লাগিব। ছোৱালীজনী এইটো প্ৰথমতে তোমাক ন'টিচ কৰিব। যেতিয়া তুমি এজনী ছোৱালীক পতাব যোৱা, ছোৱালীজনীয়ে তোমাৰ বডি লেংগুৱেজটো চাব, তুমি কথাবোৰ কেনেধৰণে কৈ আছা, আৰু তোমাৰ বডি লেংগুৱেজটো যথেষ্ট ষ্ট্ৰেইট ফৰৱাৰ্ড হ'ব লাগিব। হয়, যাতে ভয় খাব নালাগিব, কনফিডেঞ্চ থাকিব লাগিব। তাৰপিছত পাৰ্চনেলিটিটো এইটো কি কয়, এইটো ড্ৰেছ আপটো ভাল থাকিব লাগিব। ছোৱালীবিলাকে যথেষ্ট চাফা ল'ৰাক ভাল পায়। হয়, দাড়ি চাৰি থাকিব লাগিব। আৰু গাইমোৱা হ'লে ছোৱালী পতোৱা অলপ অসুবিধা হয়। মোৰ এইটো যথেষ্ট অভিজ্ঞতা আছে, আৰু মোৰ লগৰবোৰো এনেকৈও পতাইছিল, দাড়ি চাৰি বনাই পিনে পতাইছিল, যেনেকৈ ধ্ৰুৱই পতালে। বাকী আপোনালোকে জানে ছোৱালী কেনেকৈ পতাব লাগে, এইটো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। কিন্তু মই আজিলৈকে ভয়ংকৰ ছিংগলে আছোঁ, এতিয়ালৈকে মই পতোৱা নাই। কিন্তু মই চবকে টিপছটো দিব পাৰোঁ আৰু কেনেকৈ ছোৱালী পতাব লাগে। হয়, 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 মই আৰু এজন বিশিষ্ট অভিনেতাৰ ওচৰলৈ যাব ওলাইছোঁ। তেখেতৰ নাম হৈছে ধ্ৰুৱজ্যোতি শৰ্মা। সকলোৱে চিনি পায়। আমাৰ কৃষ্ণ কিংকৰ বায়নৰ তেখেত অতি ঘনিষ্ঠ বন্ধু আমাৰ ধ্ৰুৱজ্যোতি শৰ্মা। হয়, ধ্ৰুৱজ্যোতি। আৰু এতিয়া আমাৰ পিয়ে ক'লেই যে সমগ্ৰ কথাবিলাক তেওঁ পৰামৰ্শ দিলে বহুতো নানা ধৰণৰ। 2001 চনৰ পৰা তেখেতে টিপছ দি আহিছে আমাৰ অসমৰ ৰাইজক। আমাৰ এই আড্ডাটিৰ জৰিয়তে আপুনি আৰু এতিয়া উঠি অহা নতুন প্ৰজন্মৰ ল'ৰাখিনি কেনেধৰণে যাতে ছোৱালীজনী নোপোৱাৰ কাৰণে ড্ৰাগছ খাব ধৰিব, যিটি মদ্যপান বস্তু, লগতে অন্যান্য ধৰণৰ অনৈতিক কাৰ্যত লিপ্ত হয় এজনী ছোৱালী নপতাৰ কাৰণে, সেইসকলক আপুনি কেনেধৰণে পৰামৰ্শ দিব? হয়, এই ক্ষেত্ৰত ক'বলগীয়া বহুত কথা আছে। ছোৱালী এজনী নপতালেই বেয়া বস্তু আসক্ত হ'ব নালাগে। ছোৱালী এজনী তোমাৰ লাইক কৰিব লাগিব। সেইজনী ছোৱালীয়ে তোমাক কিবা এটা গুণৰ কাৰণে লাইক নকৰিবও পাৰে,
তোমাৰ কপালত বেলেগ এজনী ছোৱালী থাকিব পাৰে, সেইবুলি তুমি বেয়া বস্তুৰ ওপৰত আসক্ত হ'ব নালাগে। হয় আৰু হয় আসক্ত হৈ জীৱনটো ধ্বংস কৰাতকৈ তুমি বেলেগ এজনী চোৱা লাগিলে। বেলেগ এজনী তোমাৰ কাৰণে বেলেগ ছোৱালী এজনীয়ে তোমাক বহুত লাইক কৰিব পাৰে, সেই ছোৱালীজনী তুমি বিচাৰি চাব লাগিব। তেনে বহুত ধৰণৰ কথা আহিব, তেনেকুৱা নানা ধৰণৰ কথা আহি পৰে। হয় হয় আৰু আমাৰ পংকজ পিপি অৰ্থাৎ পিপি পংকজ পাঠকৰ ওচৰলৈ যাব ওলাইছোঁ। হয়, আপুনি কি ক'ব যে আজিকালি যেতিয়া আমাৰ শৰ্মা ডাঙৰীয়াই ক'লে যে এনেকুৱা বহুত ধৰণৰ যাতে বেয়া বস্তু যাতে নালাগে, খাব নালাগে, আপুনি আৰু কি এডভাইচ দিব মানে? হয়, এই ক্ষেত্ৰত মই উঠি অহা নৱপ্ৰজন্মক এইটোৱে ক'ব বিচাৰিছোঁ যে কোনোবা এজনী ছোৱালী নপটিলে তাৰ কাৰণে তুমি মদ ভাং আদি খাব নালাগে। আচলতে প্ৰেম বস্তুটো এনেকুৱা নহয় যে ছোৱালী এজনীৰ পিছতে দৌৰি থাকিব লাগে। প্ৰেম বস্তুটো হৈছে যে তুমি 1 নম্বৰজনী নাপালা, 2 নম্বৰ ট্ৰাই কৰা, 2 নম্বৰজনী নাপালা, 3 নম্বৰজনী ট্ৰাই কৰা, 3 নম্বৰজনী নাপালা, 4 নম্বৰজনী। মানে এইটো কণ্টিনিউৱাছলি চলি থাকিব লাগে, চলি থাকিব লাগে, চলি থাকিব লাগে, যেতিয়ালৈকে সি নপটে, বুজিছা? আৰু ছোৱালী পটাবলৈ হ'লে তুমি আগতে ক'লোৱে কি কি কৰিব লাগে। হয় হয় কিন্তু ছোৱালী যদিও নপটে তুমি মানে ভাগি পৰিব নালাগে, হয় কষ্ট কৰিব লাগে, জিম চিম কৰিবা। তাৰপিছত এনে আৰু মদ ভাং সেইবোৰ খাব নালাগে, এইখিনিয়ে ক'ম। হয়, আমাৰ কণী টিভিৰ দৰ্শকসকল দেখিলে যে আজি আমাৰ দুজন বিশিষ্ট ব্যক্তিয়ে আজি ধুনীয়াকৈ পৰামৰ্শ দিলে, আৰু এই আড্ডাৰ ইমানতে আমাৰ সমাপ্ত ঘটিব। ইয়াকে কৈ আমাৰ কণী টিভিৰ পৰা মই বিদায় লৈছোঁ। আচুৰ্য চন্দন, ধন্যবাদ। থেংক ইউ ছ' মাছ।